নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। বলিউডত আহি আছে এখন নতুন হিন্দী চিনেমা। ছবিপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ অভিনীত ছবিখনৰ নাম হ'ল পাঠান। পাঠান চিনেমাখন পৰিচালনা কৰিছে জনপ্ৰিয় ছবি পৰিচালক সিদ্ধাৰ্থ আনন্দই। চিনেমাখনত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন আৰু জনপ্ৰিয় অভিনেতা জন আব্ৰাহমেও এক গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে। ছবিখন মুক্তি পাব 2023 চনত। উল্লেখযোগ্য যে ছবিখনৰ পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোক বাৰু ছবিখন চাবলৈ আগ্ৰহী নে? এটা কমেণ্ট কৰি নিশ্চয় জনাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। আশা কৰিলো ভিডিঅ'টো চাই ভাল পালে। তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু প্লিজ আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।